নমস্কাৰ, মই শ্ৰী দীপমানা শইকীয়া। আজি এটা ব্যক্তিক্ৰমী ভিডিঅ' বনাইছোঁ। ভিডিঅ'টো মানে এনেধৰণৰ, বহুত দিনৰ পৰা দেখাম বুলি ভাবি আছিলোঁ, কিন্তু দেখুওৱা হোৱা নাই কাৰণ এটা বিশেষ কাম কৰি আছোঁ ঘৰত। অকল মই নহয়, মোৰ লগত মোৰ ভাইটি আছে, মোৰ দেউতা আছে। দেউতা বাহিৰত থাকে, ময়ো বাহিৰত থাকোঁ, মানে ঘৰৰ পৰা বাহিৰত থাকোঁ কৰ্মসূত্ৰে। ঘৰত থাকে ভাইটি, সি স্কুল কৰি আছে। ঘৰত এখন নেমু বাৰী পাতিছোঁ। নেমু বাৰীখন প্ৰায় 2 বিঘাৰ ওচৰা-ওচৰি হ'ব। তাত নেমুখিনি যোৱা বছৰ অক্টোবৰ মাহত ৰুইছিলোঁ, শাৰী ধুনীয়াকৈ পাতি কৰি। আপোনালোকক দেখুৱাম, আপোনালোকে চাবচোন কেনেকুৱা হৈছে। অক্টোবৰ মাহত ৰুইছিলোঁ, কাটিং পুলি আনি আপোনাৰ চৰুগোৱাৰ পৰা আনিছিলোঁ, ৰাজমাৰী চৰুগোৱাৰ পৰা। আপোনালোকে চাওকচোন কেনেকুৱা পায় জনাব। এইখিনি পাতি কৰা হৈছিলে। আপোনাৰ মই গোটেই এৰিয়াটো দেখুৱাই দিছোঁ। এনেধৰণে পাতি কৰা হৈছে, 2 চাইডৰ পৰা মাটিটো উঠাই এনেধৰণে উঠোৱা হৈছে। এয়া এই মাজে মাজে কেৰেলা দিছিলোঁ, কেৰেলা খালোঁ, পিছে এতিয়া চিঙি লৈ গ'লোঁ। ইয়াতে গৰু বিহু আহিছে, চাট বনাব লাগিব। এয়া আপোনালোকে চাব পাৰে, বৰষুণ দিছে, বৰষুণৰ পিছত একদম ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে পুলিবোৰ। এইবোৰত পুলি চাওক, কিছুমান ফুলিছে। এয়া চাওক, এয়া এই মাজতে ফ্ৰেঞ্চবিন লগাইছিলোঁ, ফ্ৰেঞ্চবিন হৈ আছে। এইজোপা ফুলিছে চাওক। আমি তিনিওজনে লাগোঁ, যেতিয়া যিমানকণ সময় পাৰোঁ। দেউতা আহিলে দেউতাই লাগে, মই আহিলে মই অলপ লাগোঁ, ভাইটি লাগে মাজে মাজে পানী দিয়েহি। এইটো বৰ আচৰিত ধৰণে 2টা লাগিছে। গছজোপা কিন্তু তেনেই সৰু, কিন্তু 2টাকৈ নেমু ৰৈ গৈছে ইয়াত। ঈশ্বৰে কৰিলে হ'ব লাগে, খাবলৈ পাম চাগে। এইখিনি এটা ঢাপ আছে, ঢাপটো পাৰ হৈ আকৌ দিয়া আছে এইখিনি। এইফালে আপোনালোকে মন কৰিব, এইবোৰ নেমু গছ আছে। কলগছ দি দিছোঁ, মানে খৰাং বতৰ আছিলেতো, পানী দিলে মানে পটককৈ শুকাই যায়, সেইকাৰণে কলগছ দি দিওঁ। কলগছ দি দিলে মানে অলপ জেকটো থাকি যায় ইয়াৰ। এই জাহাজী কল লাগি আছে। জাহাজী কলৰ খেতি কৰা হৈছিলে, প্ৰথমতে ভাল ফলাফল পাইছিলোঁ। এতিয়া গছবোৰ পুৰণা হৈ গ'লে প্ৰডাকশ্যনটো কমি আহে। এইবিলাক গোটেইবোৰ উঠুৱাই আকৌ নতুনকৈ ৰুব লাগিব। ইয়ালৈকে আছে। এইবোৰ মাজে মাজে জিকা কৰিছোঁ, জিকা বগাইছে, হেন্দালি দিব হৈছে আৰু লাহে লাহে। এইবোৰ জিকা দেখিছে আপোনালোকে। এইখন পাৰিলে লৈ যাম, এইখন ইয়ালৈকে আছে। সেই তাৰ পৰা এইখিনিতে এটা কথা মন কৰিব, যিবিলাক ঠাইত মানে আপোনাৰ পানী জমা নহয়, পানী জমা নোহোৱা ঠাইত আমি এনেকৈও ঢেপি তুলি পেলাই আমি নেমু পুলিটো ৰুব পাৰোঁ। পানী জমা নোহোৱা ঠাইত, এইখিনি যিহেতু ওখ ঠাই, সেইকাৰণে আমি এনেদৰে ঢেপি বনাই ৰুইছোঁ। এয়া ফুল ফুলিছে দেখিছোঁ, এয়া ফুল ফুলি আছে। এইবোৰ কাটিং পুলি আনিলে আপোনাৰ সোনকালে ইয়াত গুটি ধৰে, কিন্তু যদি আপোনাৰ গুটিৰ পৰা কিছুমান পুলি হয়, এইবিলাক আপোনাৰ সহজতে আপোনাৰ ফচল নহয়, নেমু নালাগে মানে। এইখিনি দেখিছে আপোনালোকে, ওখ ঠাইৰ কাৰণে আমি এইটো ঢেপি তুলি আপোনাৰ হেৰি কৰিছোঁ। এইখিনি জিকা হৈছে, এইজোপা তিয়ঁহ, এইজোপা নেমু। অলপ জাবি চফা কৰা হৈছিলে, কিন্তু এইখিনি খুতৰা মাটি কাটুৰি বুলি কয়।
মাটি কাটিখিনি মোৰ উঘাই দিবলৈ মন যোৱা নাই, মাছৰ লগত খাই ভাল লাগেতো। এইখিনি দেখিছে ঢিকটো তিতলি দিয়া হৈছে। এতিয়া এইখিনি যে বস্তা দেখিছে, বস্তাত চব ভোট জলকীয়া পুলি হৈছে। এই যে ভোট জলকীয়া পুলি হৈছে ধুনীয়াকৈ দেখিছেনে? কলিও মাৰিছে আৰু মাৰিবই মানে এতিয়া মানে লাগিবই আৰু সুন্দৰকৈ। এয়া চাওক দেখিবলৈ পাইছে। ইয়াৰ এইখিনিৰ মাজে মাজে বি জলকীয়া পুলি হৈছে। এইফালে ছাইডত আছে নেমু সৰু হৈ আছে কাৰণে, নেমু সৰু হৈ আছে কাৰণে ইয়াতে বি জলকীয়া এটা তলত দিছোঁ, এটা ওপৰত দিছোঁ। কোনটো বেছি ভাল হয় সেইটো পৰীক্ষা কৰিছোঁ। নেক্সট টাইম মানে আপোনাৰ যোনটোত ভাল হয় সেইটোতে কৰা হ'ব। এইবোৰ দেখিছে, এইজোপা নেমু যথেষ্ট সৰু হৈ আছিলে, পানী দি দি বহুত ডাঙৰ কৰা হ'ল সিহঁতক। বি জলকীয়া পুলি দেখিছে, চেহেৰা কি ধুনীয়া হৈছে নেমু। এইজোপা চাওক, চবতে এনেকৈ এইখিনি পানী অলপ জেগাটো অলপ দ কাৰণে এই বস্তুটো আপুনি এনেকৈ ঢেপি তুলি দিয়া হৈছে। পানীটো ওলাই গৈ এইফালে নলাত পৰিব, নলাই গৈ একদম আপোনাৰ বিল এখন আছে তাত পৰিবগৈ। এইবিলাক দেখা পাইছে। ইয়াত অকণমান আদা দি দিছোঁ, মৰাণ আদা। এয়া এইখনে মোৰ নেমু বাৰী আছিলে। যদি ভিডিঅ'টো ভাল পাইছে কমেণ্ট কৰি জনাব। নমস্কাৰ।